নমস্কাৰ আপোনালোক সকলোকে মই টুইন বৰাই পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মেডাম মেফি আছে। আমাৰ বাহঁতৰ গাঁৱত সকলো ৰাইজে মিলি মেডাম মেফিৰ আয়োজন কৰিছে। তালৈকে বুলি মই আৰু এই ছোৱালী লগত ওলাইছে। আমি তালৈকে এতিয়া যাবলৈ ওলাইছোঁ আৰু কি তাত হয় এই গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া তালৈকে গৈ থাকোঁ। এয়া মোৰ বায়ে গামোচা পিন্ধি সম্বৰ্ধনা জনাইছে। এইফালে দূৰ দূৰণিৰ পৰা অহা সকলো ৰাইজকে খোৱাবৰ বাবে ভাতৰ ব্যৱস্থা কৰা হৈছে। এই ঠাইখিনিত ৰাতিপুৱা পুৰোহিত আহি পূজা অৰ্চনা কৰা হৈছিলে। এই পূজাৰ এটা মহত্ব আছে। ইয়াত কণী দি পূজা কৰা হয়। এই অনুষ্ঠানটোত মোৰ বা আৰু বাহঁতৰ গাঁৱৰ সকলোৱে মিলি এটা সুন্দৰ সমবেত সংগীত গাবলৈ লৈছে। সকলো এতিয়া খোৱা বোৱাত ব্যস্ত হৈ পৰিছে। দূৰৰ পৰা যিসকল অতিথিক নিমন্ত্ৰিত কৰা হৈছিলে তেখেতসকলক এই ঘৰটোত ভাতৰ ব্যৱস্থা কৰিছে। এতিয়া আমিও খাবলৈ লৈছোঁ। সেইফালে এয়া মোৰ ছোৱালীৰ লগত ভাগিনটো হয়। আপোনালোকক দেখাই দিছোঁ। এয়া গাহৰি মাংস, লগত আছে মাছৰ জোল আৰু এয়া চব্জি।
আপং দিছিলে, মই আপং নাখাওঁ সেইকাৰণে লোৱা নাই। তাত গৈ ফটো দুকপি উঠিছিলোঁ, আপোনালোকক এই দুকপি ফটো দেখাইছোঁ। এনেকৈয়ে পট্ৰেকৰে অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। বাহঁতৰ তাৰ পৰা ঘৰ আহি পালোহি। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক। ধন্যবাদ।